फ्रेंड्स आमी साबलाइसु दुर्गा पूजा और यात केनेকৈ दुर्गा पूजा पाते माने हरुকৈ आपनालोকক देखाम या बेटी रेडी হৈ আছে ওলাই আছে আৰু মই ওলাই আছো আৰু आपनालोकকো ইয়াৰ আম্বালাৰ মানে দুৰ্গা পূজা কেনেকৈ পাতে आपनालोকক দেখাই আছো এয়া বেটিয়ে মেকআপ কৰিব লৈছে মেকআপ মানে কিবা কিবি এইবিলাক ৰঙা গুলপীয়া হালধীয়া গালত হানিবলৈ লৈছে হৰুকে হলো অকনমান পূজা চাবলৈ পাই খুব ফূৰ্তি মনতে আৰু এয়া হেতু কাৰণে ধুনিয়াকৈ ওলাই লৈছে পূজাত একো কাপোকানি লোৱা নাই আমি যেহেতু পূজাৰ ইয়াত নাপাতে হৰুকৈ পাতিছে তাকে অকনমান দৰ্শন কৰি আহু বুলি ভাবিলো দেৱী দৰ্শন অকমান লগাই লৈছো যাতে ধুনিয়া দেখে দুৰ্গা পূজাত হে পূজা চাবলৈ আমি ওলালো এয়া বেটিয়ে তলা মাৰিব লৈছে এয়া लाइट जिगजैग लाइट जल्दी से यार কি দিছে যে পাপা নি লাগে কি কাম আছে খোৱাগে নেকি ইমান কোনে দুৰ্গা পূজা নেকি ইমান কোনে चलो कुछ खा लेंगे मनोजपुर से मोटा दुर्गा पूजा हो जाएंगे गायक लाइन बाय लाइन खेला बस्त्र यार इमान कोनी दुर्गा पूजा लाइन बाय लाइन খেলনাৰ দোকান নাই একোৱে নাই ওচৰতে কাষতে একো দোকান চুকান নাই মানুহ বেছি নাই দেখছে নহয় আৰু ইয়াত খোৱা কিবা একো যোগানো নাই মানে দোকান চুকান নাই একোৱে নাই এতিয়া আমি গৈ আছো অকমান দূৰত যদি কিবা পাও তাকে খাম খাই পেলাই ঘৰলৈ যাম ভাই দিগা বেলা খাম মখাই ফুস গায় খাম Pokoknya khasa. Khasa. Hai. Ki khaba? Awas ki kha? Mobile phone lasu. Dekun etu. Etu. কিবাকে 2-4খন গাড়ী থকা দোকান এখন পালো তাতে বেটাৰ কাৰণে এখন গাড়ী ললো আৰু বেটি একো নলও বুলি ক'লে এয়া তাকে বেটালে এখন গাড়ী কিনিলো আৰু একো বস্তু নাই তেনেকে দোকানো নাই ইয়াত थोड़ा कम कर दीजिए भैया ले लो तुम ले लो की लो खाई आता চালুগে আৰু একো নাই তাত একো বস্তু বাহনি একো নাই ইয়াত অকনমান ওচৰৰ গায়ক আহিব বুলি কৈছে তাৰপিছত তাৰ আৰু হেনেকি পূজা